মই আজি বনাম ৰূপচন্দা মাছৰ দালি। এতিয়া অলপমান নিমখ দি দিলোঁ, হালধি অলপমান দি দিলোঁ। এতিয়া সানি ল'ম। মাছখিনি ভালকৈ সানি ল'ব লাগিব হালধি আৰু নিমখৰ লগত। এতিয়া ঢাকন মাৰি কিনে অলপ সময় ৰাখি দিম। আৰু ইফালে দালিখিনি মই ভাজি ল'ম। অলপ ৰঙাকৈ দালিখিনি ভাজি ল'ম। দালি ভাজা হৈ গ'ল। কেৰাহীত তেলখিনি দি দিলোঁ। এটা এটাকৈ মাছখিনি ভাজি ল'ম। এটা ছাইড হোৱাৰ পিছতে আৰু এটা ছাইড এনেকৈ উল্টাই দিম। এটা শুকান জলকীয়া দি দিলোঁ, তেজপাত দি দিলোঁ, আদাখিনিও দি দিলোঁ। আদাখিনি মই ভালকৈ ভাজি ল'ম। আদাখিনিও ভাজা হৈয়ে গ'ল প্ৰায়। এতিয়া মই দালিখিনি তাতে ঢালি দিম। এতিয়া জিৰাখিনি অলপ জিৰাতে দি দিম। মাছখিনি, মাছৰ মূৰ আৰু লেজটো মই তাতে দি দিম দালিখিনিত। বন্ধুসকল, একবাৰ আপোনালোকে এনেকুৱা বনাই কিনে খাই চাবচোন কেনেকুৱা লাগে।